নমস্কাৰ আজিৰ এই ভিডিঅ'ত আপোনালোকক অমৃত বৃক্ষ আন্দোলনত কেনেকৈ নিজেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব মোবাইলত সো আপোনালোকে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হলে এটা ওয়েবসাইট আছে সো আপোনালোকক মই ওয়েবসাইটটো দি দিম ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া থাকিব সো তাত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি এইটো পেজত আপোনালোকে আহিব এইটো পেজত ধুনীয়াকৈ আপুনি আহিব পাৰিব যদি আপোনালোকে অসমীয়াত পঢ়িব বিচাৰে অসমীয়াত ক্লিক কৰিব অসমীয়াত ক্লিক কৰাৰ পিছত ধুনীয়াকৈ অসমীয়া হৈ যাব তাত আপোনালোকে পঢ়ি ল'ব পাৰে ইয়াত কি সুবিধা দিয়া হ'ব সো ইয়াত কৈছে যে প্ৰথমতে আপুনি গছৰ পুলিটা ৰোৱাৰ পিছত আপোনালোকে ফাইনান্সিয়ালি 100 টকা দিব এইটো লিখি দিছে ধুনীয়াকৈ বস্তকে হিতাধিকাৰী জনে 100 টকা লাভ কৰিব আৰু সেই 100 টকাটো গছডালক সুৰক্ষা দিয়াৰ কাৰণে কোনোবাই বেৰ দিয়ে কিবা দিয়ে যি কিবা আৰু গছডালক যাতে হেৰি কৰিব পাৰে সুৰক্ষা দিব পাৰে তাৰ কাৰণে 100 টকা দিয়া হ'ব তাৰ নেক্সট তৃতীয় বছৰ ইয়াত দি দিছে যে উদ্ভিদটো জীয়াই থকাৰ পিছত তৃতীয় বছৰত 200 টকা দিয়া হ'ব গছডালৰ সম্পূৰ্ণ জীয়াই থকা ফটো গছডাল কিমান ডাঙৰ হৈছে তৃতীয় বছৰত সেই ইয়াত আপলোড দিয়াৰ পিছত আৰু সেই 200 টকা পাব নেক্সট আপোনালোকে ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে সো অসমীয়াত অলপমান কৰিব প্ৰবলেম হয় সো ইংলিছ কৰি ল'ম ইংলিছ কৰি লোৱাৰ পিছত এই 3 ডট দেখিছে 3 ডট এইটো 3 ডট দেখিছে এইটো 3 ডটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ধুনীয়াকৈ লিখা আহিছে ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিম তাৰপিছত ইয়াত দিছে আপুনি কোন ফালৰ পৰা আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব যদি আপুনি সেলফ হেল্প গ্ৰুপৰ সদস্য হয় তেতিয়া হলে ফাৰ্ষ্টত ক্লিক কৰিব যদি আপোনালোকে আচাৰ কিবা হয় তেতিয়া হলে যদি আপোনালোকে এডুকেশ্যন ইনষ্টিটিউট কিবা টিচাৰ হয় তেতিয়া যদি কিজনৰ ভিলেজ ডিফেন্স পাৰ্টি যদি গাঁৱৰ যদি আপুনি মুৰব্বী বা তেনেকুৱা আৰু অংকনবাদী যদি কিবা হয় আপুনি নাইবা টি গাৰ্ডেন তাৰপিছত আদাৰ্ছ ইনষ্টিটিউচনেল এইবিলাক তাৰপিছত আদাৰ্ছ ইণ্ডিভিজুৱেল আছে সো মই যিহেতু ইয়াৰে এটাও নহয় সো নেক্সট হ'লেও মই আদাৰ্ছ ইণ্ডিভিজুৱেলত ক্লিক কৰিম আৰু ক্লিক কৰি আল্টিমেটলি ইয়াত আমি ৰেজিষ্ট্ৰেশ্যন যিয়ে যিটোৰ হয় কৰিব দেই মই কি কৰিছোঁ আদাৰ ইণ্ডিভিজুৱেলত ক্লিক কৰিছোঁ ক্লিক কৰি ইয়াতে মই সিলেক্ট কৰিছোঁ কি হয় আমাৰ ৰুৰেল নে ৰুৰেল ধুনীয়া নেম লিখিম তাৰপিছত মোবাইল নাম্বাৰ লিখিম ফাদাৰ্ছ নেম লিখিম এজ লিখিম সিলেক্ট কি মই মেইল সো ক্লিক কৰিলোঁ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিম বাক্সা হয় সো ব্লক সিলেক্ট কৰিম এইটো গোবৰ্ধনা হয় ভিলেজ লিখিম ইয়াত এড্ৰেছটো লিখিম পোষ্ট অফিচ লিখিম পুলিচ ষ্টেচন পিনক'ড ইয়াত লিখিলোঁ লিখাৰ পিছত ইয়াতে আমি কোনটোত আপোনালোকৰ সিলেক্ট কৰে আপোনালোকৰ যিয়ে হয় আৰু কি সো তাত সিলেক্ট কৰিব যোনটো হয় তাত ইয়াত সুধিছে কি সুধিছে যে ডু ইউ ৱান্ট টু এবল বেনিফিচিয়াৰী যদি আপুনি 100 টকাটো লাভ কৰিব বিচাৰেনে আপুনি সেইটো যোগ্য যদি আপুনি কিবা চাকৰি কৰে তেতিয়াহ'লে এইটো আপুনি 100 টকাটো লাভ নকৰিব তেতিয়াহ'লে আপুনি যদি কিবা চাকৰি কৰিছে তেতিয়াহ'লে ইয়াত ন বুলি ক্লিক কৰিব যদি আপুনি একো চাকৰি কৰা নাই যদি আপুনি ধৰা সেলফ হেল্প গ্ৰুপৰ হৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে ইয়েছ কৰিব ইয়েছ কৰি আধাৰ নাম্বাৰ দি দিব তাৰপিছত মোবাইল নাম্বাৰ দিব আধাৰৰ লগত লিংক থকা একাউণ্ট নাম্বাৰটো IFSC কোড দিব তাৰপিছত বেংকৰ যিটো ফ্ৰণ্ট পেজ হয় সেই ফ্ৰণ্ট পেজটো ইয়াতে আপলোড দিব আৰু ইয়াত ক্লিক কৰিব ক্লিক কৰি জেনেৰেট কৰিব মোবাইল নাম্বাৰটো OTP যাব OTP এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ এই কেপচাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত কমপ্লিটলি ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট সো ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল বুলি এনেকৈ এটা ID দেখাব এইটো ID আপোনালোকৰ সো এইখিনি আছিল এই ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব থ্যাংক ইউ